ইয়া বা ক'ত আছা ক'ত আছা ইয়াতে কিয় বহি আছা লকডাউনৰ টাইমত হা ই কি হয় তোমাৰ দাদা হয় ক'ত ঘৰ হা ক'ত ঘৰ তোৰ ঘৰ ক'ত দেউতা আছে না মায়ে দেউতা মোৰ দেখিন চাই কথা হয় হা দেউতা আছে দেউতাই কি কৰে বৰ্তমান কাম চাম কৰি আছে না পোৱা নাই না কাম চাম আৰু লকডাউনৰ টাইমত চৰকাৰে কৈ আছে না সৰু ছোৱালী অলবা হাক দিছে তখন কিয় বাহিৰত ওলাই আছা চবতো আছে সৰু ছোৱালী বিশেষ কৰি নিচিনা কিবা খাইছে না ৰাতিপুৱা আমি তিনজন বহি আছো তাতে সিহঁতি বহি আছো পকাত কোনোবা মানুহ চানুহ এনেকে চেলফি উঠি এই কিবা খাইছে না ৰাতিপুৱা কি খাইছা অলপ জোৰত ক শুনবা এতিয়াতো শুনবাতো লাগব কথাখিনি ওচৰতে ইয়াতে ব মোক লাজ কৰিছা নেকি মোকতো চিনি পা তো মানে না কি খাইছা ৰাতিপুৱা হা কি মালপোৱা হয় নেকি দেউতাই একো নিদিয়ে নেকি তোমাক তাৰ কাৰণে বৰ্তমান একো খোৱা নাই চলা কিয় পিন্ধা নাই তই হা কি লাগব দে তই বয়তে কি মারব দে বুড়াম কি লাগব কি লাগব বিস্কুট আৰু অলপ জোৰত কওঁ শুনা পা নাই মই বিস্কুট আৰু আলু আলু আৰু তই ইটো কলা কি লাগে তই কি লাগব তোক কি লাগব তোক মোক অলপমান পইচা লাগে পইচা মই পইচা নিদিওঁ কিন্তু যিয়ে কিবা যদি হেৰি লাগে যদি খাওঁ বস্তু লাগে খাওঁ বস্তু কাৰণ পইচা দি তোহাৰ মন গিলা বেয়া হ'ব না সৰু না দেখোন কিমান বছৰ হৈছে তোৰ কিমান বছৰ হৈছে মোটামুটি কিমান এই আৰু মোটামুটি 7 বছৰ মান হৈছে সৰু ছোৱালীক পইচা দিবা নালাগে মনটো বেয়া হয় মোৰ 10 বছৰ কি লাগব কিবা প্ৰয়োজনীয় বস্তু লাগব কি লাগব বিস্কুট আৰু আলু লাগব আৰু তোক কি লাগব বিস্কুট আৰু পিয়াজ লাগব চাউল আছে ঘৰত চাউল আছে এক বস্তা দিছে চৰকাৰে দেখছা চৰকাৰে কিমান সহায় কৰিছে দুখীয়া মানুহক কৰিছে না কৰা নাই কচোন ক দিছে না চাউল তেনে তো শাক অলবা শাক দিছে তখন কিয় অলছা সেইটোতো বেয়া কাম কৰিছা তখন নলবি হা আজিৰ পৰা দে মই কিন্তু ইফালে কিন্তু ঘূৰি থাকোঁ দেখা পালে কিন্তু মই মাৰিম গম পাইছা না মই তোহাৰ যিখিনি তোহাক প্ৰয়োজনীয় বস্তু সেইখিনি মইতো খুজছো না লাগে না নালাগে দিয়াৰ পাছত যদি ঘূৰবা নৰা ঘৰৰ ভিতৰত থাকিব লাগিব হ'ব না তই কি ক'লে কি লাগে বিস্কুট আৰু কি লাগে পিঁয়াজ লাগে মোক বিস্কুট আলু লাগে আৰু কি লাগে ক নালাগে তই জ্বালা লাগে জ্বালাও খা নেকি জ্বালা পাপাই খায় হয় নেকি দেউতাই কি কৰি আছে বৰ্তমান কাম চাম কৰিছে না কাম চাম পাইছে না পা নাই পায় না কষ্ট হৈছে না বহুত ৰাতি কিবা খাইছিলি না ভাত চাত পাপাই একদিন 10,200 টাকা পাইছে 1 কামাৰতে শেষ কৰিছে কি কৰিছে মাল খাই এইটোতো বেয়া কথা মাল খাব নালাগে তোন কিবা বেয়া বস্তু খাওঁ নেকি তই খাওঁ নেকি কিবা নাখাবি দে মই দেখলি কিন্তু মই কিন্তু দেখলি কিন্তু মোকতো জানাই ইফালে মই ঘূৰি থাকোঁ না না মোক চিনিটো পাই চাইকেল দিও কৰি থাকোঁ মই কিন্তু তোহাক লক্ষ্য কৰি থাকোঁ কিবা যদি উল্টা পুল্টা বস্তু কৰা কিবা যদি খাওঁ বেয়া বস্তু মই কিন্তু মাৰিম আৰু তোহাৰ যে স্কুলত যাৰ কথা কৈছিলোঁ যে সেই কি বুলি কয় অনাথ আশ্ৰমত থোৱাৰ কথা বৰ্তমানটো বন্ধ হয় না
বন্ধ খোলক ঠিক আছে আৰু তাৰ পৰা কিন্তু আহিবা নৰা গম পাইছা না হ'ব না তোৰ মই দেউতাৰ লগত আলোচনা কৰিম তাতে কিন্তু সেই কি বুলি তাতে থাকবি তাতে মই দি আহিম পইচা চইচা তাতে মেইন হেৰিক হ'ব না আৰু চলাটো কিয় এনেকৈ পিন্ধা ইণ্ডিয়া দেখো কিবা মোৰ নিচিনা কোনোবাই কথা পাতে নাই তোমাৰ লগত দে জোৰত নাপাতে কোনেও কথা নাপাতে মোক ফোন কিয় কৰা নাই দেখোন কিবা তাৰ প্ৰব্লেম হৈছিল না এইকেইদিনত মইতো সদায়তো আহিবা নোৱাৰোঁ না ময়ো কিবা কিবি কামত ভালকৈ থাকা নাম্বাৰ নাই কিয় এনেকৈ থাকা নাম্বাৰটো দিছোঁ দেখোন তোহাৰ দাদেক হা দাদেক দেখোন দিছোঁ সিদিনা যে চুলি কাটি দিছিলোঁ যে মই ক'লোঁ না কিবা যদি প্ৰব্লেম হয় তেনেহ'লে মোক ফোন কৰিবি তোৰ ফোন কিয় কৰা নাই তোৰ দাদেক তাৰ নামটো জানা নাই না কাৰ নাম বাটটো মোৰ নাম নাজানিলেও কথা নাই মোক মাত্ৰ এই ফোন কৰিলেই মই গম পাম কবি আৰু ষ্টেচনৰ ওচৰত এনে কৰি মোৰ নাম গৌতম মনত সিদিনা দেখোন কৈছোঁ মই কি নাম মোৰ কি নাম এইমাত্ৰ কি নাম ক'লোঁ মই গৌতম মোৰ নাম মনত থাকিব না ফূৰ্তি লাগছে না লগা নাই সুখ লাগছে না হা মোৰ লগত কথা পাতি ভাল লাগছে না লগা নাই বাছে লাগছে না তই এই কি বুলি মই তোহাক মৰম কৰোঁ না নকৰোঁ কৰা কৰা কিমান কৰোঁ বিৰাট কৰা মোক দেখলি মই ইফালে আহি থাকিলে কোনোবা দিনটো মই তোহাক দেখা নাপাব পাৰোঁ মোক দেখলি তোহন মাতা কিয় নামাতা দেখা নাপাওঁ না দেখা নাপাওঁ না দেখা পালি মাতবি মোক আৰু কিন্তু এটা কথা তোহন যদি এই কিবা বেয়া বস্তু খাওঁ মই নাখাওঁৱে মই কি বিস্কুটে খাওঁ চাবি কিন্তু বাকী এনে খবৰ ক ভাল না বেয়া হা বাকী খবৰ ভালে ভালে পূৰা ঘূৰি আছা না হা পূৰা ঘূৰি ফুৰি আছা দোকান তোৰ দাঁতটো কোনদিনা সৰিল গাড়ী চিপছি সিদিনা দেখোঁতে দেখোন তোৰ দাঁতটো আছিল আজি ক'ত গেল দাঁতটো ক'ত গেল আজি গাড়ী চিপছি কি গাড়ী বেটাৰী গাড়ী দি তোৰ চলা নাই নেকি চলা আছে ঘৰত লাগব কিনি দিবা এই জোতা আছে জোতা নিপিন্ধো তেনেহ'লে তই কৈছা তই জোতা পিন্ধা নাই কিয় দুনিয়া চলি আছে নাই চলা লাগব নেকি চলা আজি নাই দে মোৰ ফালে চাই ক চলা মোৰ কথা পাতি আছোঁ তই সিফালে কৈ আছা কেনে হ'ব কথা ন চলা লাগব না নালাগে তেনেহ'লে তই কিয় ভাল চলা পিন্ধা নাই হা ভাল চলা কিয় পিন্ধা নাই ভাল চলা আছে ঘৰত আৰু পেণ্ট লাগব পেণ্ট তোক কি লাগব আৰু বাকী বেলেগ আৰু এই চাৰ্টটো নামব তলত চাৰ্টটো তলত নাম ইনকে ল ইনকে তলত নাম হ'ব ইনকে ল এইটো নাম হিৰো না কি গান চান কিবা ভাল পাওঁ না গান চান ফিল্ম চিলিম কি ফিল্ম ভাল পাওঁ গান চান কিবা গাওঁ না গান চান গাওঁ না নাগাওঁ গান চান ভাল নাপাওঁ নেকি গান গালে মোৰ উঠি যায় হয় নেকি বেলেগ ধৰণৰ মানুহে মোবাইলত গান শুনবাই দোস্ত নমস্কাৰ আপোনালোকৰ যদি ৰাস্তাত এনেকুৱা ল'ৰা ছোৱালী দেখা পায় তেনেহ'লে প্লিজ তেওঁলোকক সহায় কৰক আৰু তেওঁলোকক কেতিয়াও ইগন'ৰ নকৰিব কাৰণ তেওঁলোকেও আমাৰ পৰা মৰম বিচাৰি থাকে এইখিনিতে মই আপোনালোকক হাত জোৰ কৰি এটা অনুৰোধ কৰিছোঁ আপোনালোকে যদি তেনেকুৱা ল'ৰা ছোৱালীক ৰাস্তাত বা ওচৰে পাজৰে যদি বেয়া কাম কৰা দেখে বা কিবা বেয়া বস্তু খোৱা দেখে তেনেহ'লে প্লিজ তেওঁলোকক নামাৰিব গালি নাপাৰিব তেওঁলোকক বুজাওক আপোনালোকে প্লিজ তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰক নিশ্চয় ভাল হ'ব আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক নমস্কাৰ
লাভ ইউ অল